সুপ্ৰভাত নমস্কাৰ মই অলিম্পিকা বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আমি যেতিয়া ৰাতিপুৱা ওমকাৰ কৰোঁ, ওমকাৰত আমাৰ শৰীৰটো সম্পূৰ্ণৰূপে এৰি দিব লাগে আৰু ওমকাৰত আচলতে অ, উ, ম তিনিটা শব্দ উচ্চাৰণ হয়। অ অজয়, উ উমেশ, ম মহেশ্বৰ, অৰ্থাৎ ব্ৰহ্মা বিষ্ণু মহেশ্বৰক তিনিওজনক একেবাৰতে আমি আৰাধনা কৰোঁ। তাৰপিছতে আমি ভস্ত্ৰিকা প্ৰাণায়াম শিকিম। ভস্ত্ৰিকা প্ৰাণায়ামৰ কাৰণে পোনপ্ৰথমে আমি বজ্ৰাসনত বহি ল'ম। বজ্ৰাসনৰ বহুতখিনি বেনিফিট আছে। আমাৰ খাদ্য হজমৰ ক্ষেত্ৰত বজ্ৰাসনে যথেষ্ট সহায় কৰে। লগতে আমাৰ পিঠিৰ বিষ বা কঁকালৰ বিষৰ ক্ষেত্ৰতো যথেষ্ট ফলপ্ৰসূ হয়। আৰু এতিয়া আমি পোনপ্ৰথমে দুয়োখন হাত এনেধৰণে মুঠি মাৰি গাৰ কাষলৈ আনি ল'ম আৰু উশাহৰ লগত কানেক্ট কৰি আমি হাতখন ওপৰলৈ নিম, অৰ্থাৎ উশাহ ল'ম, হাত ওপৰলৈ যাব আৰু যেতিয়া উশাহ এৰি দিম হাতখন তললৈ আহিব আৰু বডিটোত অলপমান প্ৰেছাৰ দি কৰিব চেষ্টা কৰিম। এই প্ৰাণায়ামৰ ক্ষেত্ৰত আচলতে এই প্ৰাণায়াম কৰিলে আমাৰ যি মাইগ্ৰেইনৰ প্ৰব্লেম থাকে বা আমাৰ বিভিন্ন ধৰণৰ চৰ্দি বা বিভিন্ন ধৰণৰ যি সমস্যা, লাঞ্চৰ সমস্যা হওক বা বিভিন্ন ধৰণৰ পেটৰ সমস্যা, গেছৰ সমস্যা, এই বহুখিনি সমস্যাৰ পৰা দূৰত থাকিব পাৰিব যদি নিয়মিতভাৱে এই প্ৰাণায়াম অভ্যাস কৰে। টক্সিন আউট কৰাৰ ক্ষেত্ৰতো এই প্ৰাণায়াম যথেষ্ট ফলপ্ৰসূ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।